নমস্কাৰ বন্ধুসকল যেহেতু মই আপোনালোকক লাষ্ট ভিডিঅ'ত কৈছিলোঁ যে আমি এটা এছআই প্ৰিপেৰেশ্যনৰ কাৰণে ডিটেইল প্লেন এটা আলোচনা কৰিম আৰু ইতিমধ্যে মই প্লেনটো ৰেডি কৰিছোঁ যিখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ খুব বেছি বিজি শেডিউল চলি আছে আমাৰ ট্ৰেইনিঙত গতিকে তাৰ মাজতো যিখিনি পাৰোঁ আপোনালোকৰ বাবে পিপিটি আকাৰে বনাই পিনে প্লেনটো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে আপোনালোকৰ যদি ধৈৰ্য আছে আপোনালোকে যদি ভাল ধৰণে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব পাৰে মই বুক লিষ্ট শ্বেয়াৰ কৰিছোঁ আপোনালোকে ষ্টাডি টেবুলত বহাৰ আগত কি বস্তু আপোনালোকৰ হাতত ৰেডি থাকিব লাগে সাব টপিকছ হৈ কেনেধৰণে প্ৰিপেৰেশ্যন কৰিম কাৰেণ্ট এফেয়াৰ্ছ আমি ক'ৰ পৰা আৰু কেনেকৈ প্ৰিপেৰেশ্যন কৰিম বুক লিষ্ট কি হ'ব গোটেইখিনি ইনফৰমেশ্যন এই ভিডিঅ'টোত আপোনালোকে পাব এই ভিডিঅ'টো আপোনালোকে চাই পিনে আপুনি যদি এতিয়া চাই আপোনালোকে 2 ঘণ্টা পিছত ষ্টাডি টেবুলত যাই বহক আৰামছে প্ৰিপেৰেশ্যন কৰক আৰু আপোনালোকৰ এক্সাম নিশ্চয় ক্ৰেক হ'ব গতিকে বেষ্ট অফ লাক এনজয় দ্য ভিডিঅ' গতিকে সকলোকে নমস্কাৰ আমাৰ এই ডিটেইলড প্ৰিপেৰেশ্যন প্লেনৰ ভিডিঅ'টোত আপোনালোক সকলোৱে মই স্বাগতম জনাইছোঁ গতিকে আহক আমি এছআই প্ৰিপেৰেশ্যনৰ কাৰণে এটা মডেল প্লেন আমাৰ কি হ'ব লাগে বা কেনেধৰণে আমি আগবাঢ়িম বা এক্সামটো কেনেধৰণে আমি ক্ৰেক কৰিম মই পিপিটি বনাইছোঁ গতিকে ব্যস্ততাৰ মাজতো আপোনালোকৰ বাবে কিছু সময় উলিয়াই মই যিখিনি বাৰু ট্ৰাই কৰিছোঁ গতিকে আপোনালোকে কোঅপাৰেট কৰিব বুলি মই আশা ৰাখিছোঁ গতিকে আপোনালোকে ইয়াত দেখিবলৈ পাই আছে যে ডিটেইল প্লেন ফৰ এছআই প্ৰিপেৰেশ্যন গতিকে ডিটেইল প্লেন হ'ব এইটো আমি কি সাবজেক্ট কভাৰ কৰিম সাবজেক্টৰ সাব সাবজেক্ট বা সাব টপিকছ কি থাকিব গোটেই আমি আলোচনা কৰিম গতিকে গোটেইখিনি আমি কথা ইয়াত ভাল ধৰণে আলোচনা কৰি যাম গতিকে আপোনালোকে দেখিবলৈ পাই আছে এক্সামটো হ'ব 100 মাৰ্কৰ আৰু টাইম থাকিব 2 আৱাৰ্ছ বা 2 ঘণ্টা আৰু এক্সামৰ কুৱেশ্যনবিলাক থাকিব ইংলিছ আৰু অসমীয়া দুয়োটা লেংগুৱেজতে আপোনালোকে খালি টিক মাৰ্ক কৰিব লাগে ৰাইট এনচাৰটো তাৰপাছত খুব প্ৰথম পৰ্যায় হিচাপে আপোনালোকে বাছি ল'ব যে এডভাৰটাইজমেণ্টখন খুব ভাল ধৰণে পঢ়ি চাব লাগে আৰু এই ফিজিকেল ষ্টেণ্ডাৰ্ডখিনি যদি আপোনালোকৰ মেটছ হৈ আছে তেতিয়াহ'লেহে আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক গতিকে যদি ফিজিকেল ষ্টেণ্ডাৰ্ড মেটছ হোৱা নাই তেতিয়াহ'লে আপোনালোকে তাৰ বাবে কষ্ট কৰি মোৰ মতে লাভ নহ'ব আপোনালোকে বেলেগ এক্সামৰ কাৰণে ট্ৰাই কৰক য'ত আপোনালোকৰ এই ষ্টেণ্ডাৰ্ডখিনি মিলি যায় গতিকে ইয়াত আপোনালোকে হাইট দেখিবলৈ পাই আছে মেইলৰ 162.56 সেণ্টিমিটাৰ এইটো আমাৰ OBC বা জেনেৰেলৰ কাৰণে তাৰপিছত ST হিলছ আৰু প্লেইনছৰ কাৰণে 160.02 সেণ্টিমিটাৰ তাৰপিছত ফিমেলৰ কাৰণে 154.94 cm তাৰপিছত ST হিল আৰু প্লেইনছৰ ফিমেলৰ কাৰণে 152.40 cm তাৰপিছত চেষ্ট অনলি ফৰ মেলৰ নৰ্মেল আছে 80 আৰু এক্সটেণ্ডেড যেতিয়া আমাৰ এক্সটেণ্ড কৰা যাব তেতিয়া 85 হ'ব লাগিব তাৰপিছত যোনটো ST হিলছ আৰু প্লেইনছৰ কাৰণে চেষ্ট লাগিব নৰ্মেল 78 তাৰপিছত এক্সটেণ্ডেড লাগিব 83 গতিকে এইখিনি এটা নৰ্মেল ইনফৰমেশ্যন মই আপোনালোকক প্ৰথমতে দি ল'বলৈ বিচাৰিছোঁ তাৰপিছত ৰেচ বা যোনটো আমি ৰানিং বুলি কওঁ মেইলৰ কাৰণে 1600 মিটাৰ আৰু ফিমেলৰ কাৰণে 800 মিটাৰ তাৰপিছত লং জাম্প হ'ল মেইলৰ কাৰণে 335 বা 335 সেণ্টিমিটাৰ ফৰ মেইল আৰু 244 সেণ্টিমিটাৰ ফৰ ফিমেল এইটো হ'ল মিনিমাম কোৱালিফাইং তাৰপিছত আমাৰ প্ৰচেছ বা আমি কি ধৰণে বা কোনটো প্ৰচেছৰ মাজৰে গৈ পিনে আমি সিলেকশ্যন ল'বলৈ সক্ষম হ'ম গতিকে প্ৰচেছত প্ৰথমতে থাকিব ৰিটেন এক্সাম পোনপ্ৰথমতে ৰিটেন এক্সাম ডিক্লেয়াৰ হ'ব বা ৰিটেন এক্সামৰ ডেট দিব আৰু সেই হিচাপে আমি ৰিটেন এক্সামত এপিয়াৰ হ'ব লাগিব গতিকে ৰিটেন এক্সাম হ'ব তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট গতিকে ইতিমধ্যে মই যিখিনি ফিজিকেল ষ্টেণ্ডাৰ্ড লাগিব বুলি ক'লোঁ যিখিনি ডিছকাছ কৰিলোঁ সেই ষ্টেণ্ডাৰ্ডখিনি আপোনালোকৰ মেটচিং হৈ আছে নে নাই আপোনালোকৰ হাইট ৱেইট গোটেইখিনি চোৱা হ'ব গতিকে সেইটো হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট গতিকে এডভাৰটাইজমেণ্টত যিখিনি ষ্টেণ্ডাৰ্ড তেওঁলোকে ধৰি দিছে সেই ষ্টেণ্ডাৰ্ডখিনি আপুনি ফুলফিল কৰি আছে নে নাই সেইটো হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট তাৰপিছত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট য'ত আমাৰ লং জাম্প আৰু ৰানিং হ'ব তাৰপাছত আপোনালোকৰ ডকুমেণ্ট চেকো এই দুটা প্ৰচেছৰ আগতেই ডকুমেণ্ট চেক হৈ যায় বা ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ লগতেই আপোনালোকৰ ডকুমেণ্ট চেকখিনি হৈ যোৱা পৰিলক্ষিত হয় বা কেতিয়াবা ডিফাৰ কৰিব পাৰে তাৰপিছত প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰতো আপোনালোকে কি চাব লাগিব আমি এটা ছেপাৰেট ভিডিঅ'ত আলোচনা কৰিম কিন্তু কম্পিউটাৰৰ আপোনালোকৰ এছআইৰ কাৰণে এক্সাম হয় বিশেষকৈ কম্পিউটাৰৰ ইম্পৰ্টেণ্ট ৱৰ্ড এক্সেল আৰু পাৱাৰ পইণ্ট আৰু ফটোশ্বপ গতিকে এই তিনিটা বস্তু আপোনালোকে ভাল ধৰণে চাই ল'ব তাৰপাছত নেক্সট আছে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ আপোনালোকে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰো মাৰ্ক পাব কম্পিউটাৰ চাৰ্টিফিকেট 6 মান্থৰ বা 1 ইয়াৰৰ তাত আপোনালোকে মাৰ্ক পাব তাৰপিছত আপোনালোকৰ যদি NCC আছে বা স্পৰ্টছত আপোনালোকে যদি আসাম অলিম্পিকে অৰ্গেনাইজ কৰা স্পৰ্টছ অথৰিটিৰ ফালৰ পৰা যদি আপোনালোকে কিবা পাৰ্টিচিপেট কৰিছে ডিষ্ট্ৰিক্ট ষ্টেট বা আপোনালোকে নেশ্যনেল লেভেলত ইণ্টাৰনেশ্যনেল লেভেলত ৰিপ্ৰেজেণ্ট কৰিছে তাৰ আপোনালোকে মাৰ্ক পাব আৰু এডুকেশ্যন আপোনালোকে ডিগ্ৰীত যদি আপোনালোকৰ 60%ৰ এবভ থাকে তেতিয়াহ'লে আপোনালোকৰ মাৰ্কছ আছিলে আৰু MA আপোনালোকৰ এক্সট্ৰা কোৱালিফিকেশ্যন যি থাকে তাত আপোনালোকৰ এডভাৰটাইজখনত মাৰ্কছ ধৰি দিয়া থাকিব
গতিকে আছিলে এইখিনি নৰ্মেল ইনফৰমেশ্যন যিখিনি আমাৰ থকাটো দৰকাৰ এক্সাম এটা প্ৰিপেৰেশ্যন কৰাৰ আগতে তাৰপাছত এই ভিডিঅ'টোত আমি এক্সাম অৰিয়েণ্টেড হৈ কি ডিছকাশ্যন কৰিম গতিকে ছাবজেক্টছ কি ছাবজেক্ট লাগিব আমাক বুক লিষ্ট বা আদাৰ চ'ৰ্চেছ আমি বুক লিষ্ট কি পঢ়িম আৰু আদাৰ চ'ৰ্চেছ আমাৰ হাতত চ'ৰ্চেছ কি আছে বা ক'ৰ পৰা আমি বস্তুখিনি কভাৰ কৰিম সাব টপিকছ অফ ছাবজেক্টছ গতিকে প্ৰত্যেকটো ছাবজেক্টৰ আমাৰ সাব টপিকছ কি থাকে সাব টপিকছ কেনেকৈ উলিয়াব লাগে আৰু ছাবজেক্ট এটাৰ ৱেল কভাৰ কৰিবৰ কাৰণে আমাৰ সাব টপিকছ ওলাই পিনে পঢ়াটো খুব বেছি দৰকাৰী বুলি মই ভাবোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে ভাল ধৰণে গম পাব তাৰপাছত আপোনালোকৰ নেক্সট আছে প্লেন টু কমপ্লিট দ্য চিলেবাছ গতিকে এই বস্তুখিনি হোৱাৰ পিছত আপোনালোকে সাব টপিকছ গম পালে সাব টপিকছ উলিয়াই ল'লে বুক লিষ্ট হ'লে চ'ৰ্চেছ ক'ৰ পৰা পঢ়িব ছাবজেক্ট কি পঢ়িব গোটেইখিনি গম পালে তাৰপিছত আহিব আপোনালোকৰ ডিটেইল প্লেন টু গতিকে আপোনালোকে কেনেধৰণে কমপ্লিট কৰিব গতিকে প্লেন টুৰেই এই বস্তুখিনি প্লেন টুৰেই পাৰ্ট গতিকে আমি নেক্সট শ্লাইডত মুভ কৰিম ষ্টাডি স্মাৰ্ট গতিকে আমি যদি ষ্টাডি স্মাৰ্ট এই শব্দটোৰ অৰ্থ আমাৰ এই ডিটেইল প্লেনটো আমি যেতিয়া ডিছকাশ্যন কৰিম এই শব্দটোৰ অৰ্থ আমাৰ মাজত ওলাই পৰিব তাৰপাছত থিংছ টু হেভ উইথ ইউ আপোনালোকে ষ্টাডি টেবুলত বহি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকৰ হাতত কেইটামান বস্তু হোৱাটো খুব বেছি দৰকাৰী সেইকেইটা কি আপোনালোকৰ চিলেবাছখন এডভাৰটাইজমেণ্টত যিখন চিলেবাছ দিব সেইখন আপোনালোকৰ হয়তো আপুনি হাতে লিখি পিনে আপোনাৰ টেবুলত আপোনাৰ ষ্টেবল মাৰি পিনে ৰাখি ল'ব আপুনি যাতে চিলেবাছখন সদায় চাব পাৰে তাৰপাছত আপোনাৰ লগত লাগিব টাৰ্গেট অৰিয়েণ্টেড টাইম টেবুল গতিকে টাইম টেবুলটো মই বনাই দিয়া নাই কিন্তু আপোনালোকৰ কাৰণ ব্যস্ততা সকলোৰে বেলেগ হ'ব পাৰে আপোনালোকে হয়তো কিবা কামত ব্যস্ত থাকিব পাৰে গতিকে আইডিয়েল টাইম হ'ল আপোনালোকে দিনটোত মেক্সিমাম বা মিনিমাম আপোনালোকে 4 আৱাৰ্ছ গতিকে 4 ঘণ্টা আপোনালোকে টাৰ্গেট ৰাখিব লাগিব ষ্টাডিৰ কাৰণে তেতিয়াহে আপোনালোকে চিলেবাছটো কমপ্লিট কৰিব পাৰিব 2 ঘণ্টা ৰাতিপুৱা আৰু 2 ঘণ্টা আবেলি বা গধূলি গতিকে আইডিয়েল টাইম 4 ঘণ্টা আপোনালোকে ইয়াতকৈ যদি বেছি কৰিব পাৰে সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব তাৰপিছত আপোনালোকৰ বুক লিষ্টখন প্ৰিপেয়াৰ থাকিব লাগিব গতিকে আপোনালোকে আছাম হিষ্ট্ৰী পঢ়িব বুলি ভাবিলে আছাম হিষ্ট্ৰীৰ কাৰণে যোনখন বুক লাগে সেইখন আপোনাৰ চকুৰ আগত টেবুলত ৰেডি থাকিব লাগিব যাতে আপুনি কিবা এটা বস্তু চাওঁ বুলি ক'লে বস্তুখন আপোনাৰ হাতত আহি পৰে তাৰপিছত টপিক ৱাইজ ডিভিজন অফ সাব টপিকছ গতিকে আপোনালোকে A4 সাইজ বা আপোনালোকে কপিত সাব টপিকছ কেনেধৰণে মই ইয়াত লিখি থৈ দিছোঁ বা ইয়াত মই কিছুমান ছাবজেক্টৰ সাব টপিকছ উলিয়াই দিছোঁ আপোনালোকে নোট ডাউন কৰি ল'ব ছাপ'জ আপোনালোকে নোটবুকখনৰ প্ৰথম পৃষ্ঠাত হিষ্ট্ৰী বুলি লিখিলে হিষ্ট্ৰীৰ সাব টপিকছবিলাক আপোনালোকে নোট ডাউন কৰি লৈ আপোনালোকে যোনটো সাব টপিকছ আপোনাৰ পঢ়া হয় সেইটো আপুনি টিক মাৰ্ক কৰি দিয়ক যোনটো সাব টপিকছ আপোনাৰ নেক্সট পঢ়া হয় সেইটো আপুনি টিক মাৰ্ক কৰি দিয়ক গতিকে সেনেধৰণে আগবাঢ়িলে আপোনালোকৰ চিলেবাছটো ৱেল কভাৰ্ড হ'ব গতিকে আমি নেক্সট যদি আপোনালোকৰ এইখিনি বস্তু প্ৰিপেৰেশ্যন আছে এইখিনি বস্তু যদি প্ৰিপেয়াৰ আছে তেতিয়াহ'লে আপোনালোকে ৰেডি ফৰ ষ্টাডি গতিকে আপোনাৰ প্ৰিপেৰেশ্যন কৰাৰ বাবে আপুনি নিজকে ৰেডি বুলি ভাবি লওক গতিকে আহি পিনে এই বস্তুখিনি যোগাৰ কৰি টেবুলত বহি লওক গতিকে পঢ়া আপোনালোকৰ ষ্টাৰ্ট তাৰপিছত ছাবজেক্টছ গতিকে তাৰপাছত আহিব আমাৰ ছাবজেক্ট কি লাগিব গতিকে এক্সাম এটা ক্ৰেক কৰোঁতে আমি কি পঢ়িব লাগিব সেই বস্তুটো জনাটো খুব বেছি দৰকাৰ নহ'লে আমাৰ ব্লাইণ্ড প্ৰিপেৰেশ্যন হৈ যাব গতিকে আমি একো এটা বস্তু নজনাকৈ প্ৰিপেৰেশ্যন কৰি লাভ নাই গতিকে আপোনালোকৰ থাকিব ৰিজনিং তাৰপিছত মেথছ বা এপ্টিটিউড যোনটো আমি কোৱান্টিটিভ এপ্টিটিউড বুলিও কওঁ তাৰপিছত আপোনালোকৰ থাকিব ইংলিছত আপোনালোকৰ কম্প্ৰিহেনশ্যন বা আপোনালোকৰ পেছেজ ৰাইটিং এনেকুৱা ধৰণৰ কিছুমান বস্তু থাকে সৰু সুৰা প্ৰিপজিশ্যনছ টেন্স কাৰেকশ্যন গতিকে আমি আলোচনা কৰিম কি আছে জিকে এই জিকে বোলা পৰ্চনটো বহুত বেছি ফাষ্ট গতিকে ইয়াৰ মাজত বহুত বস্তু আহি যায় আৰু এই জিকেৰ পাছত আপোনালোকে আৰু এটা ছেপাৰেট ছেকশ্যন বুলি ভাবি ল'ব পাৰে যে আছাম জিকে য'ত আছাম হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফি মিছলিনিয়াছ আৰ্ট এণ্ড কালচাৰ চব আহি যাব গতিকে আমি এই বস্তুখিনি খুব বেছি ডিটেইলভাৱে আলোচনা কৰিবলৈ গৈ আছোঁ গতিকে জিকেৰ ভিতৰত আপোনালোকৰ ইণ্ডিয়ান হিষ্ট্ৰী আহিব ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন আহিব ইণ্ডিয়ান জিঅ'গ্ৰাফি আহিব তাৰপিছত অসমৰ এভৰিথিং আহিব অসমৰ হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফি আৰ্ট এণ্ড কালচাৰ অফ ইণ্ডিয়া ইকনমি এনভাইৰনমেণ্ট ছায়েন্স মিক্স টপিকছ মিছলিনিয়াছ বহুত টপিকছ আছে গতিকে এই গোটেইবিলাক টপিক আপোনাৰ জিকেৰ আণ্ডাৰত পৰি যাব আকৌ আপোনালোকৰ য'ত আমাৰ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ আপোনালোকৰ দুটা পাৰ্ট হ'ব ইণ্ডিয়ান ফিজিকেল জিঅ'গ্ৰাফি আৰু হিউমেন জিঅ'গ্ৰাফিৰ খুব বেছি কুৱেশ্যন নাহে কিন্তু ইণ্ডিয়ান ফিজিকেল জিঅ'গ্ৰাফিৰ লগতে কিছু আমি ৱৰ্ল্ড জিঅ'গ্ৰাফিও চাব লাগিব তাৰপাছত আকৌ ইণ্ডিয়ান হিষ্ট্ৰী তিনিটা পাৰ্ট থাকিব যোনটো এনচিয়েণ্ট বা আমি প্ৰাচীন ভাৰতৰ ইতিহাস বুলি কওঁ মধ্যকালীন ভাৰতৰ ইতিহাস বা আমি মিডিভেল হিষ্ট্ৰী বুলি কওঁ তাৰপাছত আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী বা আমি যোনটো আধুনিক ভাৰতৰ ইতিহাস বুলি কওঁ গতিকে এই বহুতখিনি বস্তু এই জিকেৰ আণ্ডাৰত আহি যায় গতিকে ৱেল ডিফাইন যদি আমাৰ এটা চিলেবাছ নাথাকে ৱেল ডিফাইন যদি আপোনাৰ এটা প্লেন নাথাকে তেতিয়াহ'লে আপোনালোকে এই জিকে পৰ্চনটোৰ কুৱেশ্যনখিনি আপোনালোকে কৰাত খুব বেছি এটা টাফ
বস্তু ফেচ কৰিব আপোনালোকে টাফ সিচুৱেশ্যন এটা ফেচ কৰিব গতিকে এই জিকে পৰ্চনখিনি যাতে আমি ভাল ধৰণে কভাৰ কৰিব পাৰোঁ তাত আমি খুব বেছি গুৰুত্ব দিম তাৰপাছত নেক্সট স্লাইডত আছে বুক লিষ্ট গতিকে আপোনালোকক বুক লিষ্টখনৰ মই ফটোও দিম গতিকে জিকেৰ কাৰণে আপোনালোকে লুচেন জিকে বা আৰিহান জিকে যিকোনো এখন ফ'ল' কৰিব পাৰে লুচেন জিকে আৰিহান জিকে এই দুয়োখনৰ আপোনালোকে যিকোনো এখন ফ'ল' কৰক তাৰপিছত ৰিজনিঙৰ বাবে এটা মই ৰিজনিঙৰ কাৰণে ইউটিউবৰ পৰা যোনটো আপোনাৰ এনটিপিচিৰ কাৰণে ৱাইফাই ষ্টাডিৰ জৰিয়তে দীপক ছাৰে যোনটো এটা প্লেলিষ্ট বনাইছিলে সেই প্লেলিষ্টটো যদি আপোনালোকে কমপ্লিট কৰে তেতিয়াহ'লে ৰিজনিঙৰ কাৰণে বাকী এনাডাৰ চ'ৰ্চ একো ফ'ল' কৰিবলৈ দৰকাৰ নাথাকিব বুলি মই ভাবোঁ আপোনালোকে এবাৰ চেক কৰি ল'ব মই আকৌ পাছৰ এই বস্তুটো ইনক্লুড কৰিছোঁ তাৰপাছত ফৰ আসাম স্পেচিফিকৰ কাৰণে আপোনালোকৰ এখন ইয়াৰবুক আপোনালোকৰ লগত থকাটো খুব বেছি দৰকাৰী আসাম ইয়াৰবুক বাই ৰোহিণী কুমাৰ বৰুৱা এজন ৰিটায়াৰ্ড IAS এই কিতাপখন আপোনালোকে ল'ব পাৰে আসাম ইয়াৰবুক বাই শান্তনু কৌশিক বৰুৱা এই শান্তনু কৌশিক বৰুৱা ডাঙৰীয়াৰ আসাম ইয়াৰবুকখন আপোনালোকে ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়াম দুয়োটাতে পাব মই কিতাপকেইখন আপোনালোকক ফটো কৰি দি দিম তাৰপাছত আকৌ এই আসাম ইয়াৰবুকখনৰ লগত আপোনালোকৰ আকৌ এখন কিতাপ থকাটো খুব বেছি দৰকাৰী সেই কিতাপখন হ'ল এন ইন্ট্ৰডাকশ্যন টু আসাম জেনেৰেল নলেজ বাই চেলেন বৈশ্য গতিকে এখন আসাম ইয়াৰবুক আৰু লগতে এই জেনেৰেল নলেজ বাই চেলেন বৈশ্য এই দুখন কিতাপ আপোনালোকে আসাম স্পেচিফিকৰ কাৰণে ব্যৱহাৰ কৰক গতিকে আসাম স্পেচিফিকৰ কাৰণে এই দুখন কিতাপৰ বাহিৰেও আপোনালোকে বৰ্তমান অসমৰ আমাৰ বস্তুখিনি শ্বেয়াৰ কৰাৰ কাৰণে ইউটিউব চেনেল আছে জ্ঞানশীলা আছে আসাম কম্পিটিটিভ এক্সাম আছে তাৰপিছত ষ্টাডি ইনচাইটছ আছে গতিকে এই ইউটিউব চেনেলকেইটাৰ পৰা আপোনালোকে কুৱেশ্যনবিলাক এটেম্প্ট কৰক আসাম স্পেচিফিকৰ বাবে আৰু লগতে আসাম স্পেচিফিক বুলি নহয় তেওঁলোকে যিখিনি MCQ শ্বেয়াৰ কৰে খুব বেছি ষ্টেণ্ডাৰ্ড MCQ মই নিজে আগতে চাইছিলোঁ গতিকে আপোনালোকে ইয়াৰ পৰা MCQখিনি এটেম্প্ট কৰিব পাৰে লগতে আপোনালোকে ইয়াৰ বুক এখন আৰু এই বুকখন খুব বেছি দৰকাৰী আসাম স্পেচিফিকৰ কাৰণে তাৰপিছত মেথছ বা ইংলিছৰ কাৰণে মই টপিক স্পেচিফিকভাৱে ইউটিউব ফ'ল' কৰিছিলোঁ আপোনালোকে আৰিহান পাব্লিকেশ্যনৰ যিকোনো বুক ল'ব পাৰে মেথছ বা ইংলিছৰ কাৰণে খুব আৰিহান পাব্লিকেশ্যনটো ট্ৰাষ্টেড পাব্লিকেশ্যন বুলি মই ভাবোঁ বা আপোনালোকেও নিজেও চেক কৰিব পাৰে তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মই গ্ৰেড আপৰ ওৱান লাইনাৰ কাৰেণ্ট এফেয়াৰ্ছটো ফ'ল' কৰিছিলোঁ লগতে ইউটিউব ফ'ল' কৰিছিলোঁ আৰু লগতে এখন ডেইলি নিউজ পেপাৰ চাইছিলোঁ আপোনালোকে এখন ডেইলি নিউজ পেপাৰ চোৱা কৰক আসাম ট্ৰিবিউন আইডিয়েলি মোৰ ভাৱে বেষ্ট হ'ব অসমৰ কাৰণে তাৰপিছত ইউটিউব ফ'ল' কৰক আপোনালোকে মান্থলি ৱাইজ কাৰেণ্ট এফেয়াৰ্ছ চোৱাৰ কাৰণে আৰু লগতে আপোনালোকে গ্ৰেড আপৰ ওৱান লাইনাৰ কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰিব পাৰে মই আপোনালোকক ইয়াতেই দেখুৱাই দিম গ্ৰেড আপৰ ওৱান লাইনাৰ কাৰেণ্ট এফেয়াৰ্ছবিলাক কেনেকুৱা গতিকে এইখিনি আছিলে আমাৰ চ'ৰ্চেছ বা বুক লিষ্ট এইখিনি বস্তু আপোনালোকৰ ৰেডি থাকিব লাগে বা নোট ডাউন কৰা আপোনাৰ থাকিব লাগে যে এইখিনি বস্তু মই ইয়াৰ পৰা পঢ়িম গতিকে আপোনাৰ বুক লিষ্ট ৰেডি হৈ গ'ল তাৰপাছত আপোনালোকৰ এইখিনি বস্তু ৰেডি হৈ গ'ল আপোনালোকৰ চিলেবাছখন আপোনাৰ হাতত আছে বুলি মই এতিয়া ধৰি ল'লোঁ প্ৰিণ্টেড বা আপুনি নোট ডাউন কৰি লোৱা তাৰপিছত টাইম টেবুলটো আপোনালোকে নিজৰ মতে বনাই লৈছে বুলি মই আশা কৰিছোঁ যে আবেলি 2 ঘণ্টা বা ৰাতিপুৱা 2 ঘণ্টা 4 ঘণ্টা বা তাতকৈ বেছি হ'লে আৰু ভাল তাৰপিছত বুক লিষ্টটো মই ভাবোঁ এতিয়া প্ৰিপেয়াৰ হৈ গ'ল তাৰপাছত আমি টপিক ৱাইজ চাব ডিভিজন এতিয়া কেনেকৈ কৰিম এতিয়া আপুনি পঢ়াৰ বাবে খুব ভাল ধৰণে ৰেডি বুলি নিজে ভাবি লওক গতিকে এতিয়া আমি আলোচনা কৰিম ছাবজেক্ট ৱাইজ ছাব টপিকছ গতিকে প্ৰথমতে আমি চাম ইণ্ডিয়ান হিষ্ট্ৰীৰনো কি ছাব টপিকছ আছে গতিকে আপুনি এটা নোটবুকৰ এটা কপিত আপোনালোকে প্ৰথম পৃষ্ঠাটোত লিখি লওক ইণ্ডিয়ান হিষ্ট্ৰী বুলি তাৰপাছত ইণ্ডিয়ান হিষ্ট্ৰীৰ তলত আপোনালোকে ছাব টপিকছ বুলি লিখি ল'ব তাৰপাছত আপোনালোকে মই যিকেইটা ছাব টপিকছ দেখুৱাম আপোনালোকে সেইকেইটা তাৰ তলত লিখি ল'ব গতিকে এইখিনি হ'ল ছাব টপিকছ ফৰ ইণ্ডিয়ান হিষ্ট্ৰী গতিকে ছাব টপিকছ ফৰ ইণ্ডিয়ান হিষ্ট্ৰী বুলি ক'লে আমি এনচিয়েণ্ট মিডিভেল আৰু মডাৰ্ণ এই তিনিটা আপোনালোকে ভাগ দেখিছে এনচিয়েণ্টত আকৌ ষ্টোন এজ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন খুব বেছি ইম্পৰ্টেণ্ট ভেদিক পিৰিয়ড ইম্পৰ্টেণ্ট আৰ্লি ভেদিক পিৰিয়ড এণ্ড লেটাৰ ভেদিক পিৰিয়ড বুদ্ধিজিম এণ্ড জৈনিজিম খুব বেছি ইম্পৰ্টেণ্ট মৌৰ্য পিৰিয়ড আৰু গুপ্তা পিৰিয়ড এইকেইটা খুব বেছি এনচিয়েণ্ট ইণ্ডিয়াৰ ভিতৰত ইম্পৰ্টেণ্ট হৈ যায় গতিকে আপোনালোকে কি কৰিব হিষ্ট্ৰী বুলি লিখি ল'লে তাৰপিছত এনচিয়েণ্ট বুলি লিখি লয় ছাব টপিকছ এটা লিখি ল'লে এতিয়া ছাব টপিকছ ছাপ'জ ষ্টোন এজ বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ধৰি ল'লোঁ আপোনালোকে এতিয়া ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পাৰ্ট 2 লুচেন জিকেৰ পৰা কভাৰ কৰক লুচেন জিকেত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিমানকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে আপোনালোকে নোট ডাউন কৰি লওক ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত ইউটিউবত চাৰ্চ কৰক যে ইম্পৰ্টেণ্ট MCQs অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি তাত আপোনালোকে 100 বা 200 বা 500 ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ MCQ এটেম্প্ট কৰক আৰু আপুনি নোট ডাউন কৰি লওক তেতিয়া আপোনালোকে যেতিয়া
আপোনালোকৰ যেতিয়া ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত লুচেন জিকেৰ পৰা বস্তুখিনি কভাৰ কৰা হৈ গ'ল, নোট ডাউন কৰা হৈ গ'ল ইম্পৰ্টেণ্টখিনি, লগতে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ আপোনাৰ ছাপ'জ ধৰি লওক 500টা MCQ আপোনাৰ প্ৰিপেয়াৰ হৈ গ'ল, ইউটিউবৰ পৰা আপুনি MCQ কেইটা এটেম্প কৰিলে, লগতে নোট ডাউন কৰি ল'লে। এতিয়া আপুনি ভাবিব পাৰে যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো মোৰ প্ৰায় কমপ্লিট। তাৰপাছত আপুনি নেক্সট টপিকত মুভ কৰক। আপুনি সেনেকৈ এই গোটেইকেইটা টপিক কমপ্লিট কৰক। তাৰপিছত বুদ্ধিজিম জৈনিজিম, ছাপ'জ বুদ্ধিজিম জৈনিজিমৰ ওপৰত আপুনি লুচেন জিকেত থকা জিকেখিনি ভাল ধৰণে পঢ়ক, ইম্পৰ্টেণ্ট পইণ্টছকেইটা নোট ডাউন কৰক। লগতে এইখিনি পঢ়া আপোনাৰ হোৱাৰ লগে লগে আপুনি ইউটিউবত যাওক, চাৰ্চ কৰক ইম্পৰ্টেণ্ট MCQs ফৰ বুদ্ধিজিম এণ্ড জৈনিজিম, মাৰিলে 500টা MCQ এটেম্প্ট কৰক, লগতে এই MCQ কেইটা আপুনি নোট ডাউন কৰক। এনেকৈ কৰাৰ লগে লগে আপোনাৰ বুদ্ধিজিম আৰু জৈনিজিমৰ ওপৰত আপোনাৰ 500টা MCQ প্ৰিপেয়াৰ হৈ গ'ল, লগতে আপুনি লুচেন জিকেৰখিনি কভাৰ কৰি ল'লে। এনেকৈ আপোনাৰ যেতিয়া এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ এই গোটেইকেইটা টপিক আপোনাৰ যেতিয়া এনেকৈ কমপ্লিট কৰিব, আপুনি তেতিয়া ভাবিব পাৰে যে এনচিয়েণ্ট ইণ্ডিয়াৰ বা এনচিয়েণ্ট বা প্ৰাচীন ভাৰতৰ ইতিহাসখিনি মোৰ কমপ্লিট প্ৰিপেৰেশ্যন হৈ গ'ল। তাৰপিছত আপোনালোকে মুভ কৰক মিডিভেল ইণ্ডিয়াৰ কাৰণে বা মিডিভেল মধ্যকালীন ভাৰতৰ ইতিহাসৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট চাল্টানেট পিৰিয়ড, যোনটো 5টা ডাইনেষ্টি আছিলে, স্লেভ, খিলজি, তুগলক, ছাইয়াদ আৰু লোধি। গতিকে স্লেভ ডাইনেষ্টি, খিলজি ডাইনেষ্টি, তুগলক ডাইনেষ্টি, ছাইয়াদ ডাইনেষ্টি আৰু লোধি ডাইনেষ্টি। গতিকে আপোনালোকে এই মিডিভেল ইণ্ডিয়ান হিষ্ট্ৰীটো ছেম কাম কৰক। আপোনালোকে মিডিভেল ইণ্ডিয়ান হিষ্ট্ৰীৰ চাল্টানেট পিৰিয়ড বুলি আপোনালোকে কপিটোত হেডিং দি লওক। চাল্টানেট পিৰিয়ডটো আপোনালোকে লুচেন জিকেত যিমানখিনি আছে ভাল ধৰণে পঢ়ক। ইম্পৰ্টেণ্ট পইণ্টছ কি আছে নোট ডাউন কৰক। চাল্টানেট পিৰিয়ডৰ আপোনালোকে ইউটিউবত চাৰ্চ কৰক 500 মষ্ট ইম্পৰ্টেণ্ট MCQs অফ চাল্টানেট পিৰিয়ড। তাৰপাছত আপোনালোকে চাল্টানেট পিৰিয়ডৰ এই ডাইনেষ্টি ৱাইজ আপোনালোকে MCQ প্ৰিপেয়াৰ কৰক। আপোনালোকৰ এইটো চাল্টানেট পিৰিয়ডৰ ওপৰত ছাপ'জ আমি 1000টা MCQ ইউটিউবৰ পৰা আপুনি প্ৰেক্টিছ কৰি ল'লে, লগতে লুচেন জিকেৰ পৰা আপুনি চাব লগাখিনি চাই ল'লে। গতিকে তেতিয়া আপুনি ভাবিব পাৰে যে এই চাল্টানেট পিৰিয়ডৰ কামখিনি বা চাল্টানেট পিৰিয়ডৰ প্ৰিপেৰেশ্যনখিনি আপোনাৰ কমপ্লিট। তাৰপাছত আপুনি বিজয়নগৰ কিংডম মুভ কৰক, বাহমিন কিংডম মুভ কৰক, মোগল পিৰিয়ড মুভ কৰক। মোগল পিৰিয়ডৰ আপুনি লুচেন জিকেৰ বঢ়িয়াকৈ ষ্টাডিখিনি কৰি লওক, ইম্পৰ্টেণ্ট পইণ্টছখিনি নোট ডাউন কৰক। মোগল পিৰিয়ডৰ আপুনি যাই পিনি ইউটিউবত আকৌ চাৰ্চ কৰক যে 500 মষ্ট ইম্পৰ্টেণ্ট MCQs অফ মোগল পিৰিয়ড। আপুনি 500টা MCQ পঢ়াৰ পাছত এটেম্প কৰক, কিমানখিনি পাৰিলে আপুনি নিজেই গম পাব। তাৰপাছত আকৌ সেই MCQ কেইটা আপুনি নোট ডাউন কৰক। তাৰপিছত এনেকৈ যেতিয়া ছাব টপিকছ ৱাইজ আপোনালোকে বস্তুখিনি ক্লিয়াৰ কৰিব, তেতিয়া আপুনি গম পাব যে মোৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী কমপ্লিট, মিডিভেল ইণ্ডিয়ান হিষ্ট্ৰী কমপ্লিট। তাৰপাছত আকৌ আপোনালোকে নেক্সট মুভ কৰক মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীলৈকে, আধুনিক ভাৰতৰ ইতিহাসলৈকে। গতিকে ইণ্ডিয়ান হিষ্ট্ৰীৰ মষ্ট ইম্পৰ্টেণ্ট হ'ল এইটো পাৰ্ট, যোনটো আমি আধুনিক ভাৰতৰ ইতিহাস বুলি কওঁ। তাৰপাছত আকৌ আধুনিক ভাৰতৰ ইতিহাসতো আপুনি ছেম কাম কৰক। আপোনালোকে ছাব টপিকছ লিখি লওক, এক্সপানশ্যন অফ ব্ৰিটিছ বা আপোনালোকে ৰিভল্ট অফ 1857 বুলি লিখি লওক, ৰিভল্ট অফ 1857। আপোনালোকে ৰিভল্ট অফ 1857টো লুচেন জিকেৰ পৰা প্ৰথমতে কাভাৰ কৰক, ইম্পৰ্টেণ্ট পইণ্টছখিনি নোট ডাউন কৰক। আকৌ ইউটিউবত যাওক, ৰিভল্ট অফ 1857ৰ আপোনালোকে 500টা MCQ এটেম্প কৰক, MCQ কেইটা আপোনালোকে নোট ডাউন কৰক। তাৰপাছত দেখিব আপোনালোকে ৰিভল্ট অফ 1857ৰ যিকোনো কুৱেশ্যন আহিলে আপোনাৰ মিছ নহয়। তাৰপাছত আকৌ ছেম কাম কৰক আপুনি এই গোটেইকেইটা টপিকৰ কাৰণে, ইয়াত যিমানকেইটা ছাব টপিকছ দিয়া আছে আপোনালোকে মুভমেণ্টছবিলাক চাওক, লিডাৰ্ছবিলাক চাওক, অৰ্গেনাইজেশ্যনছ চাওক। অৰ্গেনাইজেশ্যনছ ইণ্ডিয়াৰ ভিতৰত আছিলে, আকৌ এব্ৰড বা ভাৰতৰ বাহিৰতো আছিলে। তাৰপিছত মডাৰেট ফেজ, যোনটো আমাৰ মডাৰেট ফেজ আপোনালোকে চাওক। তাৰপাছত আপোনালোকে এক্সট্ৰিমিষ্ট ফেজ চাওক, এক্সট্ৰিমিষ্ট ফেজ যোনটো আমি নৰম দল আৰু গৰম দল বুলি কওঁ। চুৰট স্প্লিট, কংগ্ৰেছ দুটা পাৰ্টত ডিভাইড হৈছিলে 1907ত। গতিকে কিয় হৈছিলে, কেনেধৰণে হৈছিলে, গান্ধীয়ান এৰা। গতিকে মহাত্মা গান্ধী 1915ত ভাৰতবৰ্ষলৈ উভতি আহিছিলে। মহাত্মা গান্ধীয়ে কি কাম কৰিলে আপোনালোকে লুচেন জিকেৰ পৰা কভাৰ কৰক, ইম্পৰ্টেণ্ট পইণ্টছখিনি নোট ডাউন কৰক। আকৌ ইউটিউবত যাওক, ইম্পৰ্টেণ্ট MCQs অফ গান্ধীয়ান এৰা বুলি মাৰক, 500টা MCQ এটেম্প্ট কৰক, আকৌ MCQ কেইটা নোট ডাউন কৰক। সেনেকৈ আপোনালোকে যেতিয়া ছাব টপিকছ ৱাইজ বস্তু ক্লিয়াৰ কৰিব, তেতিয়া আপোনালোকে একো বস্তু স্কিপ নকৰে। আপোনালোকে চম্পাৰণ, আপোনালোকে আহমেদাবাদ মিল ষ্ট্ৰাইক পঢ়ক, খিলাফত মুভমেণ্ট 1960 পঢ়ক, মুছলিম লীগ 1906 পঢ়ক। তাৰপাছত আপোনালোকে জালিৱানৱালাবাগ 1909 পঢ়ক, ৰলেট এক্টনো কি আছিলে আপোনালোকে ৰলেট এক্ট বুলি আপোনালোকে লুচেণ্ট জিকেট পাব। ৰলেট এক্টৰ বিষয়ে পঢ়ক, মষ্ট ইম্পৰ্টেণ্ট MCQs অফ ৰলেট এক্ট বুলি মাৰক ইউটিউবত। তাৰপিছত আপোনালোকে MCQ কেইটা আইটেম কৰক। সেনেধৰণে আপোনালোকে ছাব টপিকছ ৱাইজ যেতিয়া কমপ্লিট কৰিব, আপোনালোকে তেতিয়া এই বস্তুখিনি কমপ্লিট হ'লে ভাবি ল'ব যে মোৰ ইণ্ডিয়ান হিষ্ট্ৰীখিনি কমপ্লিট প্ৰিপেৰেশ্যন। তাৰপাছত আপুনি এটা বেলেগ টপিকলৈকে মুভ কৰক।
গতিকে মই ইয়াত যিখিনি সাব টপিকস ইনক্লুড কৰিছোঁ আপোনালোকে কেৱল সেইখিনি বুলিয়ে নাভাবিব আপোনালোকে লুচেন জিকে ইয়াৰে সাব টপিকস আকৌ পাব গতিকে খুব ভাল ধৰণে প্ৰিপেয়াৰ কৰক এনেকুৱা সাব টপিক ৱাইজ ডিভিজন কৰিলে আপোনালোকৰ কোনো এটা বস্তু ৰৈ নাযায় তাৰপাছত সাব টপিকস অফ ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন গতিকে পলিটি আৰু কনষ্টিটিউশ্যন দুয়োটা আমি বেলেগ বেলেগকৈ পঢ়িব নোৱাৰোঁ আমি ভাল ধৰণে একেলগে পঢ়িব লাগিব গতিকে ইয়াৰে আপোনালোকে সাব টপিকস কি পাব এভলিউশ্যন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন কেনেধৰণে ডেভেলপ হ'ল তাৰপাছত কনষ্টিটিউৱেণ্ট এছেম্বলি কি ভাল কমিটি আছিলে কমিটিবিলাকৰ মেম্বাৰ কোন আছিলে বা কোনখন কমিটিত অসমৰ মেম্বাৰ কোন আছিলে ড্ৰাফটিং কমিটিৰ চেয়াৰমেন কোন আছিলে তাত অসমৰ মেম্বাৰ কোন আছিলে তাৰপিছত কনষ্টিটিউশ্যনৰ বিভিন্ন ধৰণৰ পাৰ্টছবিলাক চাওক শ্বেডিউলবিলাক চাওক আৰ্টিকেলছবিলাক চাওক তাৰ কোনটো পাৰ্টছত কি আছে ফাণ্ডামেণ্টেল ডিউটিছবিলাক চাওক ফাণ্ডামেণ্টেল ৰাইটছ ক'ৰ পৰা লোৱা হৈছে চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফাণ্ডামেণ্টেল ৰাইটছটো ক'ৰ পৰা লোৱা হৈছে কোনখন দেশৰ কোনখন কনষ্টিটিউশ্যনৰ পৰা ফাণ্ডামেণ্টেল ৰাইটছটো লোৱা হৈছে ফাণ্ডামেণ্টেল ডিউটিছ ক'ৰ পৰা লোৱা হৈছে ৰাছিয়াৰ পৰা লোৱা হৈছে ফাণ্ডামেণ্টেল ৰাইটছ ক'ৰ পৰা লোৱা হৈছে আমেৰিকাৰ পৰা লোৱা হৈছে গতিকে এনেধৰণে আপোনালোকে চ'ৰ্চেছবিলাক কমপ্লিট কৰক তাৰপিছত এনেকুৱা সাব টপিকছ ৱাইজ আপোনালোকে কমপ্লিট কৰক আপোনালোকে যদি কভাৰ কৰিবলৈ যায় ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন আপোনালোকে যদি ইয়াৰ ওপৰত যিমান বস্তু পঢ়িলেও আপোনালোকৰ ৰৈ যাব কিন্তু আপুনি যেতিয়া এই সাব টপিকছ ৱাইজ পঢ়িব এটাৰ পিছত এটা সাব টপিকস ক্লিয়াৰ কৰিব সাব টপিকস এটা পঢ়িলে সাপোজ চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন লুচেন জিকেট চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন পঢ়িলে ইম্পৰ্টেঞ্চখিনি নোট ডাউন কৰিলে তাৰপিছত এম চি কিউজ এবাউট চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি মাৰিলে তাৰে 500টা MCQ আপোনালোকে এটেম্প্ট কৰিলে গতিকে এই পাৰ্টটো আপোনাৰ কমপ্লিট গতিকে এনেধৰণে আপোনালোকে সাব টপিকছ ৱাইজ যদি প্ৰিপেয়াৰ কৰে তেতিয়াহ'লে আপোনালোকে লাভান্বিত হ'ব বুলি মই ভাবোঁ আৰু প্ৰিপেৰেশ্যনটো খুব বেছি ভাল হ'ব তাৰপিছত ভেৰিয়াছ বিলছৰ কথা পঢ়ক সুপ্ৰিম কোৰ্ট হাই কোৰ্টৰ কথা পঢ়ক পঞ্চায়তী ৰাজ খুব ইম্পৰ্টেণ্ট ইয়াত PM আৰু CM উল্লেখ কৰিছোঁ গতিকে PMৰ এবাউট কি পঢ়িব লাগিব গতিকে প্ৰাইম মিনিষ্টাৰ হ'বলৈ এজ কিমান লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব গতিকে কি কেৰেক্টাৰিষ্টিক্স লাগিব CM হ'বলৈ কি লাগিব গভৰ্ণৰৰ পাৱাৰ কি কোনটো আৰ্টিকলত গভৰ্ণৰৰ কথা উল্লেখ কৰিছে গতিকে গভৰ্ণৰে ৰিজাইন দিলে কাক দিব ইমাৰ্জেঞ্চি প্ৰভিজনছ কি আছে ইমাৰ্জেঞ্চি প্ৰভিজনছটো কোনখন কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে গতিকে এনেধৰণে আপোনালোকে যেতিয়া সাব টপিকছ ৱাইজ কমপ্লিট কৰিব তেতিয়াহ'লে বস্তু ৰৈ নাযায় তাৰপিছত আপোনালোকে ইণ্ডিয়ান পলিটিত কিন্তু আপোনালোকে বাজেটটো মিছ কৰিব নোৱাৰে ৰিচেণ্ট বাজেট যোনখন পাব্লিছ হয় তাৰ ওপৰত আপোনালোকে মোটামুটি 200 to 300 MCQ কভাৰ কৰি ল'বই তাৰপিছত ৰিচেণ্ট গভৰ্ণমেণ্ট পলিচিছ অসমৰ ক্ষেত্ৰত অসমৰ কি পলিচি গভৰ্ণমেণ্টে ৰিচেণ্ট লৈ আছে CMে কি পলিচি ইনগ্ৰেশ্যন কৰি আছে খুব ইম্পৰ্টেণ্ট ইণ্ডিয়াৰ ক্ষেত্ৰত ইম্পৰ্টেণ্ট এইখিনি কাৰেণ্ট এফেয়াৰ্ছতো আহি যাব UPSC কোনটো আৰ্টিকলে ডিল কৰে UPSCৰ চেয়াৰমেন কেনেকৈ নিযুক্ত হয় এজ কিমান লাগে UPSC চেয়াৰমেন ৰিটায়াৰমেণ্ট কিমান এজত হয় গতিকে এই গোটেইবিলাক আপোনালোকে ভাল ধৰণে চাই লওক গতিকে এনেধৰণে যদি সাব টপিকছ ৱাইজ আপোনালোকে যদি কভাৰ কৰে আপোনালোকৰ প্ৰিপেৰেশ্যন খুব বেছি ভাল হ'ব বুলি মই ভাবোঁ তাৰপিছত নেক্সট আছে সাব টপিকছ অফ ইণ্ডিয়ান জিঅ'গ্ৰাফি গতিকে ইণ্ডিয়ান জিঅ'গ্ৰাফিত আকৌ আমি দুটা পাৰ্ট চাব লাগিব ৱৰ্ল্ডৰ অলপ চাব লাগিব লগতে ইণ্ডিয়াৰ চাব লাগিব ইণ্ডিয়াৰ আমি লোকেশ্যন চাব লাগিব ইণ্ডিয়াখন কোন অৱস্থিত ছাৰাউণ্ডিংছ চাব লাগিব বাউণ্ডাৰী কাৰ লগত লাগি আছে ইণ্ডিয়াৰ আইলেণ্ডছ কি আছে ইণ্ডিয়াত কি শিল পোৱা যায় কোনটো ৰিজনত কি শিল পোৱা যায় বা কোনটো ৰিজনত পেট্ৰলিয়াম ৰিজাৰ্ভ আছে ক'ত গ'ল্ডৰ ৰিজাৰ্ভ আছে ক'ত ডায়মণ্ড ৰিজাৰ্ভ আছে ক'ত কয়লা ৰিজাৰ্ভ আছে এইবিলাক চাব লাগিব মাউণ্টেইনছ গতিকে হিমালয়ান মাউণ্টেইনছটো খুব বেছি ইম্পৰ্টেণ্ট হিমালয়াখন ষ্টাডি কৰিব লাগিব গংগা ৰিভাৰ বা আমাৰ যোনটো নৰ্থ ইণ্ডিয়ান ৰিভাৰ আছে আৰু চাউথ ইণ্ডিয়ান ৰিভাৰ্ছ আছে আপোনালোকে যদি ইণ্ডিয়ান মেপখন চাবলৈ যায় তেতিয়াহ'লে আপোনালোকে যদি এনেকুৱা ধৰিলে তেতিয়াহ'লে এইখিনি হ'ব নৰ্থ ইণ্ডিয়া এইখিনি হ'ব চাউথ ইণ্ডিয়া গতিকে ইয়াৰ ফালৰ ৰিভাৰ কি আছে ৱেষ্ট ফ্ল'য়িং ৰিভাৰ কি আছে ইষ্ট ফ্ল'য়িং ৰিভাৰ কি আছে ইয়াৰে কোনখন নদী ডাঙৰ ইয়াৰে কোনটো মাউণ্টেইন পিক সকলোতকৈ ওখ গতিকে এই গোটেইবিলাক বস্তু ৱেল ষ্টাডি কৰিব লাগিব তাৰপিছত আপোনালোকে ৰিভাৰৰ ট্ৰিবিউটাৰীবিলাক চাওক অৰিজিন পইণ্টছ চাওক ৰিভাৰ্ছবিলাকৰ নেশ্যনেল পাৰ্ক চাব লাগিব ৱাইল্ড লাইফ চেঞ্চুৰী ইম্পৰ্টেণ্ট নিকনেমছ অফ মেজৰ্ছ ইণ্ডিয়ান চিটিজ গতিকে আমি ৰেড চিটি বুলি কাক কওঁ ব্লু চিটি পিংক চিটি বুলি কাক কওঁ চিটি অফ জয় বুলি কাক কওঁ গতিকে মেনচেষ্টাৰ অফ ৱেষ্ট বুলি কাক কয় বা মেনচেষ্টাৰ অফ চাউথ বুলি কাক কয় গতিকে এই গোটেইবিলাক নিকনেমছ আপোনালোকে আৰিহান্তত পাই যাব তাৰপিছত ইম্পৰ্টেণ্ট এনিমেলছ ফাউণ্ড ইন ভেৰিয়াছ প্লেচেছ বা নেশ্যনেল পাৰ্কত কি ইম্পৰ্টেণ্ট আপোনালোকে এনিমেল পাব পাৰে ৱেটলেণ্ডছ ষ্টেট ৱাইজ কিছুমান ফেক্ট থাকে গতিকে উত্তৰ প্ৰদেশখন সকলোতকৈ
হাই পপুলেটেড ষ্টেট এনেকুৱা ধৰণৰ আপোনালোকে গোটেইখিনি কোনখন ষ্টেটৰ লিটাৰেচি ৰেট হাই কোনখনৰ কম এই বস্তুবিলাক ইণ্ডিয়ান জিঅ'গ্ৰাফিত আপোনালোকে চাব লাগিব সইল ক'ত কেনেধৰণৰ মাটি পোৱা যায় কোনটো মাটি কিহৰ কাৰণে কপাহ খেতিৰ কাৰণে কি মাটি উপযোগী ধান খেতিৰ কাৰণে কি মাটি উপযোগী সইলছৰ ওপৰত আপোনালোকে এইবিলাক চাব লাগিব এগ্ৰিকালচাৰ কোনটো ৰিজনত কি খেতি হয় বা ধান খেতি হ'বলৈ বছৰি কিমান আমাক বৰষুণৰ প্ৰয়োজন গতিকে এইবিলাক আপোনালোকে চাব লাগিব ইণ্ডিয়ান মনচুন গতিকে ভাৰতৰ মৌচুমী বতাহৰ ওপৰত আপোনালোকে খুব বেছি এটা ভাল ৱেল ষ্টাডি লাগিব তাৰপিছত নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ গতিকে আমাৰ অসমৰ এক্সামৰ কাৰণে আপোনালোকে নৰ্থ ইষ্টাৰ্ণ 8খন ষ্টেটৰ কথা ভালধৰণে জানিব লাগিব নেশ্যনেল হাইৱেজৰ কথা জানিব লাগিব কোনটো হাইৱেজে কিমান কোনটো লংগেষ্ট হাইৱে বা কোনটো হাইৱে গুৱাহাটী আৰু আমাৰ শ্বিলঙক কানেক্ট কৰে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক ৱাটাৰৱেজ কি আছে মেজৰ পৰ্টছ আমাৰ ভাৰতবৰ্ষত কি আছে গতিকে কোনটো পৰ্টছৰ পৰা হাইয়েষ্ট আমাৰ বিজনেছ হয় বা আমাৰ কাৰ্গো আমাৰ আহে বা যায় তাৰপিছত কেপিটেলছ লাগিব আপোনালোকে আপোনাৰ গোটেইখন ষ্টেটৰে আপোনালোকে কেপিটেলবিলাক জানিব লাগিব ইৰিগেশ্যন প্ৰজেক্টছ ডেমছ গতিকে এইবিলাক হ'ল আমাৰ ইণ্ডিয়ান জিঅ'গ্ৰাফিত আপোনালোকে এনেধৰণে ছাব টপিকছ ৱাইজ কমপ্লিট কৰিব গতিকে ছাব টপিকছ কেনেকৈ কমপ্লিট কৰে মই ইতিমধ্যে ক'লোৱে গতিকে আপোনালোকে নেশ্যনেল পাৰ্কছ বুলি মাৰিব গতিকে ইণ্ডিয়ান ষ্টেট ৱাইজ গতিকে বিহাৰ বুলি মাৰিলে বিহাৰত কেইখন নেশ্যনেল পাৰ্কছ আছে আপোনালোকে লিখিলে কোনটো ঠাইত আছে তাৰপিছত ৱাইল্ড লাইফ চেঞ্চুৰী কেইখন আছে লিখি ল'লে নামকেইটা আসামত কেইখন আছে ঠাইকেইটা লিখি ল'লে কিহৰ বাবে বিখ্যাত ছাইডত লিখি ল'লে উত্তৰ প্ৰদেশত কি আছে নেশ্যনেল পাৰ্কছ লিখি ল'লে গতিকে এনেধৰণে ছাব টপিক ৱাইজ কমপ্লিট কৰিলে বস্তু এৰি নাযায় তাৰপিছত ৱৰ্ল্ডৰ আপোনালোকে ছ'লাৰ ছিষ্টেম চাব লাগিব প্লেনেটবিলাকৰ নিকনেম কোনটো ৰেড প্লেনেট বুলি কয় ব্লু প্লেনেট বুলি কয় কোনটো হটেষ্ট প্লেনেট কোনটো কোলেষ্ট প্লেনেট কোনটো নিয়াৰেষ্ট প্লেনেট গতিকে এইবিলাক চাব লাগিব তাৰপিছত আপোনালোকে কণ্টিনেণ্টছ অফ দ্য ৱৰ্ল্ড গতিকে আমাৰ 7খন মহাদেশৰ আপোনালোকে গোটেইকেইখন মহাদেশৰে নৰ্থ আমেৰিকাৰ হাইয়েষ্ট পিক কোনটো নৰ্থ আমেৰিকাৰ সকলোতকৈ ডাঙৰ ৰিভাৰ কি চাউথ আমেৰিকাৰ সকলোতকৈ ডাঙৰ লেক কোনটো গতিকে অষ্ট্ৰেলিয়াত থকা এখন ডেজাৰ্টৰ নাম আপোনালোকক সুধি দিব তলৰ কোনখন ডেজাৰ্ট অষ্ট্ৰেলিয়াত অৱস্থিত 4খন ডেজাৰ্টৰ নাম দিব আপোনালোকে কোনখন ডেজাৰ্ট অষ্ট্ৰেলিয়াত অৱস্থিত ক'ব লাগিব গতিকে এনেধৰণৰ কুৱেশ্যন আহে গতিকে তাৰ বাবে আপোনালোকে খুব ভাল ধৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব তাৰপাছত বিভিন্ন ধৰণৰ হিল ক'ত পোৱা যায় বা তাৰপাছত আপোনালোকৰ প্লেটু ক'ত পোৱা যায় তাৰপাছত আপোনালোকৰ বিভিন্ন ধৰণৰ আইলেণ্ডছবিলাক কোনটো আইলেণ্ড কিহৰ কাৰণে বিখ্যাত ভলকেনো গতিকে এইবিলাক আৰু খুব বেছি ইম্পৰ্টেণ্ট টপিক এটা হ'ল এটমছফিয়াৰ কোনটো স্ফিয়াৰত কি পোৱা যায় বা কোনটো স্ফিয়াৰত আমাৰ হাইট কিমান গতিকে এইবিলাক খুব বেছি ইম্পৰ্টেণ্ট কোনটো স্ফিয়াৰেদি আমাৰ ফাইটাৰ জেট বা ফাইটাৰ প্লেইন উৰে গতিকে এইবিলাক প্ৰশ্ন খুব বেছি ইম্পৰ্টেণ্ট গতিকে এই ছাব টপিকছ ৱাইজ আপোনালোকে চাই ল'ব গতিকে এইকেইটা ছাব টপিকছ আছিলে ইণ্ডিয়ান জিঅ'গ্ৰাফি বা জিঅ'গ্ৰাফিৰ ওপৰত তাৰপিছত ছাব টপিকছ অফ আছাম গতিকে অসমৰ ছাব টপিকছ বুলি ক'লে কি হ'ব অসমৰ মই আপোনালোকক কণ্টেণ্টছখিনি দেখুৱাই আছোঁ গতিকে ইয়াত আপোনালোকে অসমৰ ছাব টপিকছবিলাক পাব অসমৰ ইতিহাস ইয়াতে আপোনালোকে কোচ ৰাজত্ব বা অসমৰ কছাৰী ৰাজ্য জয়ন্তীয়া ৰাজ্য আহোমৰ ৰাজত্ব মহামৰীয়া বিদ্ৰোহ পাইক প্ৰথা মোগলৰ অসম আক্ৰমণ মান আক্ৰমণ গতিকে এইবিলাক আপোনালোকে গোটেই আছামিয়াৰ বুকখনত পাই যাব এইবিলাক হ'ল অসমৰ ছাব টপিকছ ইয়াতে খুব বেছি চেপ্টাৰ ৱাইজ ডিভিজন কৰাই আছে বস্তুবিলাক গতিকে জাতীয় প্ৰতীক অসমৰ ভূগোল দিয়া আছে অসমৰ ভূগোলৰ ওপৰত আপোনালোকে ইয়াতে খুব বিস্তৃত আপোনালোকে তথ্য পাব অসমৰ প্ৰশাসন দিয়া আছে গতিকে এইবিলাক আপোনালোকে চেপ্টাৰ ৱাইজ কমপ্লিট কৰক গতিকে আপোনালোকে যেতিয়া চেপ্টাৰ ৱাইজ কমপ্লিট কৰিব তেতিয়া আপোনালোকৰ গোটেইখিনি বস্তু কমপ্লিট হৈ যাব ইয়াতে আপোনালোকৰ অসমৰ জনগণ তাৰপিছত অসমৰ অৰ্থনীতি অসমৰ জৈৱ বৈচিত্ৰ্য গতিকে ইয়াত আপোনালোকে সকলোখিনি তথ্য পাব অসমৰ বিষয়ে অসমৰ লোক সাহিত্য আৰু লিপি অসমৰ বিভিন্ন ধৰণৰ আন্দোলন বিদ্ৰোহ তাৰপিছত আপোনালোকৰ চিত্ৰশিল্প বা স্থাপত্য ভাস্কৰ্য তাৰপিছত আপোনালোকে পাব অসম ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহ তাৰপিছত আপোনালোকে অসম আৰু উত্তৰ পূবৰ পৰ্যটন পাব গতিকে এই গোটেইবিলাক আপোনালোকে চেপ্টাৰ ৱাইজ কমপ্লিট কৰাটো খুব বেছি দৰকাৰী তাৰপিছত যোনখন আমাৰ ৰোহিণী কুমাৰ ৰিটায়াৰ্ড IAS-জনৰ বুক আছিলে তাৰ এইখিনি কণ্টেণ্টছ আপোনালোকে এই চিলেবাছ ৱাইজ কেনেধৰণে কমপ্লিট কৰিব আপোনালোকে চিলেবাছটো পঢ়িলে আপোনালোকে এই চেপ্টাৰটোৰ নাম নোটবুকখনত আপোনালোকে লিখি লৈ পিনে এই চেপ্টাৰটোৰ আপোনালোকে ইম্পৰ্টেণ্ট পইণ্টছ 2-3টা পেজত খুব বেছি ভাল ধৰণে এটা বস্তু মিছ নোহোৱাকৈ লিখি ল'লে ইম্পৰ্টেণ্ট বস্তু তাৰপাছত আকৌ আপোনালোকে চেপ্টাৰটোৰ আপোনালোকে নামটো লিখি ল'লে গোটেইখিনি বস্তু আপোনালোকে পঢ়ি ল'লে কি ইম্পৰ্টেণ্ট আছিলে মাৰ্ক কৰি আপোনালোকে নোটবুকখনত লিখি ল'লে তাৰপিছত এনেধৰণে আপুনি প্ৰত্যেকটা চেপ্টাৰ যেতিয়া কমপ্লিট কৰিব তাৰপাছত আপোনালোকে প্ৰত্যেকটা চেপ্টাৰৰ পৰা MCQ দিয়া আছে আপোনালোকে MCQ কেইটা এটেম্প্ট কৰক
তাৰ পাছত আপোনালোকে চেপ্টাৰ ৱাইজ যেতিয়া বস্তুখিনি কমপ্লিট কৰিব আপোনালোকৰ কোনো এটা বস্তু এৰি নাযায় আছামিয়াৰ বুকখন আপোনালোকে গোটেইখিনি কমপ্লিট হ'ল বুলি ক'ব পাৰিব যে আছামিয়াৰ বুকখনৰ মই কি পঢ়িছোঁ গোটেইকেইটা চেপ্টাৰ পঢ়িছোঁ যি আছিলে গতিকে চেপ্টাৰ ৱাইজ আপোনাৰ এটা নোটছ প্ৰিপেয়াৰ হৈ যাব গতিকে আপোনালোকে কিতাপখন যদি চাবলৈ যায় খুব বেছি ডাঙৰ কিন্তু নোটছখিনি আপোনালোকৰ হয়তো 40টা বা 50টা পেজত কমপ্লিট হৈ যাব কিন্তু তাৰপাছত আপোনালোকে 1 ঘণ্টাত গোটেই কিতাপখনৰ নোটছখিনি আপুনি ৰিভাইজ কৰিব পাৰিব গতিকে এনেধৰণে আপোনালোকে আছাম স্পেচিফিক বস্তুখিনি কভাৰ কৰিব খুব বেছি ইম্পৰ্টেণ্ট আৰ্ট এণ্ড কালচাৰ অফ আছাম খুব বেছি ইম্পৰ্টেণ্ট তাৰপাছত আপোনালোকে ফেষ্টিভেলছ ট্ৰেডিশ্যনছ এণ্ড ফুড হেবিটছ বহুত বেছি ইম্পৰ্টেণ্ট গতিকে এইবিলাক বস্তু খুব চেপ্টাৰ ৱাইজ আপোনালোকে কমপ্লিট কৰিবলৈ চাওক আৰু মই চেপ্টাৰ ৱাইজে বস্তুবিলাক কমপ্লিট কৰিছিলোঁ তাৰপাছত আহিল আমাৰ কাৰেণ্ট এফেয়াৰ্ছ গতিকে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে কি চাব কাৰেণ্ট এফেয়াৰ্ছত আপোনালোকৰ বেংকিঙৰ ৰিলেটেড কিছুমান নিউজ আহে তাৰপাছত আপোনালোকৰ কিছুমান বিশেষ পাৰ্চনেলিটিৰ মৃত্যু হয় তেওঁলোকৰ কিছুমান নিউজ আহে ইম্পৰ্টেণ্ট ডেইজ কি আছিলে তাৰপিছত নিউ এপইণ্টমেণ্টছ কাক কোনটো পদত এপইণ্ট কৰা হ'ল ৰিচেণ্টলি লঞ্চ হোৱা কিছুমান ডেভেলপমেণ্টেল প্ৰগ্ৰাম কোনখন গভৰ্ণমেণ্টে কি প্ৰগ্ৰাম লঞ্চ কৰিছে ইম্পৰ্টেণ্ট মোবাইল এপ কিছুমান লঞ্চ হয় তাৰপিছত ছেটেলাইট কিছুমান লঞ্চ হয় মিছাইল কিছুমান লঞ্চ হয় গতিকে এই গোটেইবিলাক আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছত ডিভিজন কৰি চাব লাগিব আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ বুলি লিখি ল'লে কাৰেণ্ট এফেয়াৰ্ছ বুলি লিখি লৈ পিনে আপোনালোকে নিউজ ৰিলেটেড টু স্পৰ্টছ বুলি লিখি ল'লে স্পৰ্টছৰ লাষ্ট 6 মান্থৰ বা 1 ইয়াৰৰ যিখিনি নিউজ আছিলে ষ্টেট ৱাইজ আপোনালোকে বা ইণ্ডিয়াৰ ৱাইজ গোটেইখিনি নোট ডাউন কৰি ল'লে গতিকে আপোনালোকৰ স্পৰ্টছৰ কথাটো আপোনালোকৰ কমপ্লিট কাৰণ স্পৰ্টছৰ পৰা এটা বা দুটা কুৱেশ্যন আহিবই আপোনালোকৰ সেইটো আপোনালোকে এটেম্প্ট হৈ যাব তাৰপিছত এৱাৰ্ডছ বুলি লিখি লওক এৱাৰ্ডছত আপোনালোকৰ লাষ্ট 6 মান্থছৰ কি এৱাৰ্ড কোনে পাইছে লিখি ল'লে এতিয়া এৱাৰ্ডছৰ পৰা এটা কুৱেশ্যন আহিলে আপোনালোকৰ হৈ যাব কিন্তু যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ বুলি পঢ়িবলৈ যায় কোনো ধৰণৰ আপুনি চাব টপিকছ ক্লিয়াৰ কৰা নাই জাষ্ট কাৰেণ্ট এফেয়াৰ্ছ বুলি আপোনালোকে লাষ্ট 6 মান্থ বা 1 ইয়াৰৰ কাৰেণ্ট এফেয়াৰ্ছ নোট ডাউন কৰিলে তাৰ পৰা আপোনালোকৰ কুৱেশ্যন কমন নপৰিবও পাৰে কিন্তু কাৰেণ্ট এফেয়াৰ্ছ আপুনি যেতিয়া চাব টপিকছ ডিফেন্স ৰিলেটেড যেতিয়া কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে উইথ আপোনালোকৰ ডিফেন্স এক্সাৰচাইজ কোনখন কাণ্ট্ৰিৰ লগত কি এক্সাৰচাইজ হৈছে চাপ'জ আপোনালোকে ধুনীয়াকৈ লাষ্ট 6 মান্থৰ ডিফেন্স এক্সাৰচাইজ বুলি লিখি ল'লে কাৰেণ্ট এফেয়াৰ্ছৰ আণ্ডাৰত এতিয়া ডিফেন্স এক্সাৰচাইজৰ পৰা এটা কুৱেশ্যন আহিবই আপোনালোকৰ সেই কুৱেশ্যনটো এতিয়া এটেম্প্ট হৈ যাব তাৰপিছত ইম্পৰ্টেণ্ট বুকছ কি পাব্লিছ হৈছে লাষ্ট 6 মান্থত আপোনালোকে বুকছখিনি যেতিয়া চালে বুকছৰ পৰা এটা কুৱেশ্যন আহিলে আপোনালোকৰ আৰামছে এটেম্প্ট হৈ যাব গতিকে সদায় চাব টপিকছ ৱাইজ ডিভিজন কৰি পিনে আপোনালোকে পঢ়া ষ্টাৰ্ট কৰক গতিকে কাৰেণ্ট এফেয়াৰ্ছ মই গ্ৰেড আপৰ পৰা যিহেতু ফ'ল' কৰা বুলি কৈছিলোঁ আপোনালোকক মই এটা জাষ্ট ইনচাইটছ এটা দি আছোঁ গ্ৰেড আপত মই কি কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰিছিলোঁ আপোনালোকক মই গ্ৰেড আপৰ কাৰেণ্ট এফেয়াৰ্ছৰ বস্তুটো দেখুৱাই আছোঁ গতিকে ইয়াতে আপোনালোকে দেখিবলৈ পাই আছে গ্ৰেড আপ ইয়াতে আপোনালোকে এটা হেডিং দেখিবলৈ পাই আছে এই হেডিংটো যেতিয়া আপোনালোকে চাৰ্চ কৰিব আপোনালোকে গ্ৰেড আপৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাবলৈ সক্ষম হ'ব ইয়াতে আছে উইকলি ওৱান লাইনাৰ্ছ 1st to 7th জুন গতিকে প্ৰথম সপ্তাহৰ এইখিনি ওৱান লাইনাৰ আমাৰ গ্ৰেড আপৰ জৰিয়তে আমি ওৱান লাইনাৰ প্ৰথম সপ্তাহৰ জুনৰ কাৰেণ্ট এফেয়াৰ্ছ এইখিনি গতিকে ইয়াত খুব বেছি ভাল ধৰণে ছেকশ্যন ৱাইজ বস্তুবিলাক দিয়া আছে আপোনালোকক মই দেখুৱাই আছোঁ উইকলি ওৱান লাইনাৰ কাৰেণ্ট এফেয়াৰ্ছ ইয়াতে আপোনালোকে দেখিবলৈ পাই আছে তাৰপিছত আমি যেতিয়া তলত আহিম ইয়াত দিয়া আছে উইকলি ওৱান লাইনাৰ আপডেটছ গতিকে আমাৰ ওৱান ডে এক্সামৰ কাৰণে ওৱান লাইনাৰ আপডেটছে খুব বেছি দৰকাৰী গতিকে ইয়াত আপোনালোকে এটা ছেকশ্যন পাব বেংকিং এণ্ড ফাইনেন্সিয়েল এৱেৰনেছ গতিকে আমাৰ যিকোনো ডিফেন্স ৰিলেটেড বা আমাৰ যিখিনি আমাৰ পুলিচৰ লগত ৰিলেটেড সেইখিনিৰ কাৰণে এইটো পৰ্চন খুব বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু আপোনালোকে জাষ্ট এবাৰ চকু ফুৰাই চাব পাৰে বেংকিং ৰিলেটেড এক্সামৰ কাৰণে এইটো খুব বেছি ইম্পৰ্টেণ্ট হৈ যায় পৰ্চনটো এনে আপোনালোকে এবাৰ চকু ফুৰাই চাব যদি পুলিচৰ ৰিলেটেড এক্সাম দিয়ে তাৰপিছত আকৌ আপোনালোকে এটা নতুন নিউজ ছেকশ্যন এটা পাব ইয়াৰ তলত অবিচৰিজ গতিকে কোন বিশেষ ৰিনাউণ্ড পাৰ্চনেলিটিজ কাৰ কিবা ডেথ হৈছে নেকি বা কোনোবা তেওঁলোকৰ কোনোবা ডিচিপিয়াৰ হৈছে নেকি গতিকে সেনেকুৱা ৰিলেটেড এক্সামত আমাৰ কুৱেশ্যন অহা দেখা যায় গতিকে ইয়াত এই ছেকশ্যনটোত আপোনালোকে তেনেকুৱা ৰিনাউণ্ড পাৰ্চনেলিটিছৰ কোনোবা তেওঁলোকে মৰিছে নেকি বা এনেকুৱা ধৰণৰ আপোনালোকে ইয়াত নিউজখিনি পাই যাব তাৰপিছত আপোনালোকৰ আকৌ এটা পৰ্চন আহিব ইম্পৰ্টেণ্ট ডেজ গতিকে এই সপ্তাহটোত ইম্পৰ্টেণ্ট ডেজ কি আছিলে দ্য ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন অফ দ্য ইউনাইটেড নেশ্যন চেলিব্ৰেটেড ৱৰ্ল্ড মিল্ক ডে গতিকে আপোনালোকৰ এই সপ্তাহটোত এই ৱৰ্ল্ড মিল্ক ডেটো ইম্পৰ্টেণ্ট হৈ যায় 1 জুন গতিকে এনেকৈ আপোনালোকে ইম্পৰ্টেণ্ট ডেজখিনি পাই যাব নেক্সট আকৌ ইম্পৰ্টেণ্ট ডেজৰ লগত ৰিলেটেড ইয়াতে ইনফৰ্মেশ্যন আকৌ আছে এইখিনি আপোনালোকে পাই যাব গতিকে আপোনালোকৰ কোনো ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ নোট ডাউন কৰিবলৈ বা হেৰি কৰিবলৈ আপোনালোকৰ একো আপোনালোকে যোগাৰ কৰিব নালাগে আপোনালোকে উইকলি কাৰেণ্ট এফেয়াৰ্ছখিনি ইয়াতে খুব ভাল ধৰণে পাই যাব নেশ্যনেল ইণ্টাৰনেশ্যনেল যিখিনি লাগে তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে আকৌ আছাম ট্ৰিবিউন নিউজখন ডেইলি ফ'ল' কৰক অসমৰ জিকেৰ কাৰণে
বা অসমৰ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে তাত যি ইম্পৰ্টেণ্ট বস্তু পায় আপোনালোকে নোট ডাউন কৰি ৰাখিব ওৱান ডে এক্সামৰ কাৰণে যি ৰিলেভেণ্ট বুলি ভাবে গতিকে কাৰেণ্ট এফেয়াৰ্ছখিনি সেনেধৰণে প্ৰিপেয়াৰ হৈ যাব তাৰপিছত আকৌ আপোনালোকে নেক্সট পৰ্চন পাব ইয়াত নিউ এপইণ্টমেণ্টছ গতিকে কাক কি পদত নিউ এপইণ্টমেণ্ট দিয়া হৈছে সেইখিনি নিউজ আপোনালোকে পাই যাব পৰ্চন ৱাইজ তাৰপাছত আপোনালোকে আকৌ এটা নতুন পৰ্চন পাব যে ইম্পৰ্টেণ্ট নিউজ ইন ইণ্ডিয়া গতিকে ইণ্ডিয়াৰ কি কি ইম্পৰ্টেণ্ট নিউজ আছিলে আপোনালোকে ইয়াত পাব তাৰপাছত আকৌ নেক্সট এটা পৰ্চন আছে ইম্পৰ্টেণ্ট নিউজ ষ্টেট ৱাইজ গতিকে পাঞ্জাৱত কি হ'ল কৰ্ণাটকাত কি হ'ল ইম্পৰ্টেণ্ট তেলেংগানাত কি হ'ল বিহাৰত কি হ'ল বিহাৰত তেলেংগানাত তাৰপিছত পাঞ্জাৱত গতিকে এনেকুৱা ধৰণে আপোনালোকে কোনখন ষ্টেটত কি হ'ল আপোনালোকে পাব মহাৰাষ্ট্ৰত কি হ'ল তাৰপিছত অসমত কি হ'ল আপোনালোকে ইয়াত দেখি আছে যে অসমত ৰিচেণ্টলি এখন নেশ্যনেল পাৰ্ক গঠন হৈছিলে গতিকে ইয়াত ৰাইমনা বিকেমছ আ 6th নেশ্যনেল পাৰ্ক অফ হুইচ ষ্টেট গতিকে এইটো এটা ডাইৰেক্টলি কুৱেশ্যন গতিকে এইটো ইম্পৰ্টেণ্ট বস্তু আপোনালোকে পাই গ'লে গতিকে অসমৰ ৰিলেটেড ইয়াত কিছু ইনফৰ্মেশ্যন দিয়া আছে নটিফিকেশ্যন ডিক্লেয়াৰিং ৰাইমনা এজ এ নেশ্যনেল পাৰ্ক হেজ বিন ব্ৰট আউট বাই আছাম গভৰ্ণমেণ্ট গতিকে ইয়াত কিলোমিটাৰ ৱাইজ দিয়া আছে 422 কিলোমিটাৰ গতিকে খুব বেছি ইম্পৰ্টেণ্ট বাকী নেশ্যনেল পাৰ্ক কেইখনৰ নাম দিয়া আছে গতিকে এনেধৰণে আপোনালোকে উইকলি কাৰেণ্ট এফেয়াৰ্ছখিনি ইয়াত খুব ভাল ধৰণে পাব লাডাখৰ ওপৰত কিবা এটা নিউজ আছে তাৰপিছত ইয়াত দিয়া আছে ইম্পৰ্টেণ্ট নিউজ ৱৰ্ল্ড গতিকে ৱৰ্ল্ডত কি কি ইম্পৰ্টেণ্ট নিউজ হৈছে আপোনালোকে ইয়াত চাউথ কোৰিয়াত কি হৈছে নেডাৰলেণ্ডত মাইক্ৰ'ছফ্ট তাৰপিছত ইয়াত আপোনালোকে ৱৰ্ল্ডৰ ইম্পৰ্টেণ্ট নিউজখিনি পাই গ'ল তাৰপাছত আকৌ ইয়াতে অনাৰ এণ্ড এৱাৰ্ডছ গতিকে এৱাৰ্ড কোনে কি এই উইকটোত এৱাৰ্ড পাইছিলে সেইখিনি আপোনালোকে ইয়াতে পাব তাৰপিছত খুব বেছি ভাল ধৰণে ছেকশ্যন ৱাইজ দি আছে স্পৰ্টছ নিউজ গতিকে স্পৰ্টছৰ লগত ৰিলেটেড কি হ'ল গতিকে কোনে অলিম্পিক কোৱালিফাই কৰিলে কিমান কেটেগৰীত এই বস্তুবিলাক আপোনালোকে ইয়াতে পাই যাব গতিকে মই ভাবোঁ আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে গ্ৰেড আপ ইজ দ্য বেষ্ট মই এই পৰ্টেলটোৰ পৰাই গোটেইখিনি বস্তু কাৰেণ্ট এফেয়াৰ্ছ প্ৰিপেয়াৰ কৰিছোঁ গতিকে আপোনালোকে ফ'ল' কৰিব পাৰে তাৰপাছত আমি নেক্সট মুভ কৰিম তাৰপাছত আমাৰ আকৌ আহিলে ৰিজনিং গতিকে ৰিজনিঙৰ কাৰণে মই ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছোঁ যে RRB NTPC 2019 ৰিজনিং বা দীপক ছাৰ গতিকে আপোনালোকে যদি এই বস্তুখিনি ইউটিউবত চাৰ্চ কৰে তেতিয়াহ'লে আপোনালোকে এটা প্লে'লিষ্ট পাব য'ত 160 এপ্ৰক্সিমেটলি 160টামান ভিডিঅ'ছ পাব গতিকে এই ৰিজনিঙৰ যদি এই প্লে'লিষ্টটো আপোনালোকে কমপ্লিট কৰে তেতিয়াহ'লে মই ভাবোঁ মোৰ দেন ইনাফ হ'ব ওৱান ডে এক্সামৰ কাৰণে গতিকে মই এইটো ফ'ল' কৰিছিলোঁ স্মাৰ্ট ষ্টাডি আপোনালোকে কৰিব পাৰে আৰু স্মাৰ্ট ষ্টাডি কৰাৰ আকৌ এটা কি টেকনিক আছে আপোনালোকে 1.25 স্পীডত আপোনালোকে ইউটিউবৰ ভিডিঅ' চোৱা ষ্টাৰ্ট কৰি দিব পাৰে য'ত টাইম আপোনালোকৰ বাচি যাব আপোনালোকে যেতিয়া এসপ্তাহমান 1.25 স্পীডত চাব তেতিয়াহ'লে নেক্সট আপোনালোকে 1.5 গতিকে আপোনালোকে 1.5 স্পীডত 1.50 স্পীডত আপোনালোকে চাব পৰা হৈ যাব স্পীডত গতিকে তেতিয়াহ'লে আপোনালোকে ইউটিউবৰ যদি ভিডিঅ' এটা 1 ঘণ্টা থাকে আপোনালোকৰ 45 মিনিটছত এই ভিডিঅ'টো কমপ্লিট হ'ব গতিকে এনেধৰণে আপোনালোকে টাইম বচাব পাৰে গতিকে আপোনালোকে এই প্লে'লিষ্টটো যদি কমপ্লিট কৰে ৰিজনিঙৰ কাৰণে মই মোৰ দেন ইনাফ বুলি মই ভাবোঁ তাৰপিছত টপিক্স ফৰ ইংলিছ গতিকে ইংলিছৰ পৰা মই ইংলিছৰ কাৰণে ইউটিউবৰ পৰাই ফ'ল' কৰিছিলোঁ ইংলিছৰ আপোনালোকৰ ইম্পৰ্টেণ্ট কি হৈ যায় কম্প্ৰিহেনশ্যন টেন্স আপোনালোকে টেন্সখিনি জানিব লাগিব প্ৰিপজিশ্যনছ খুব বেছি ইম্পৰ্টেণ্ট ৱৰ্ড ছাবষ্টিটিউট ইম্পৰ্টেণ্ট চিনোনিমছ আৰু এণ্টনিমছ ইম্পৰ্টেণ্ট ইডিয়মছ আৰু ফ্ৰেজেছ তাৰপিছত চেণ্টেন্স কাৰেকশ্যন গতিকে এইবিলাক বস্তু আপোনালোকে টপিক ৱাইজ আপোনালোকে চেণ্টেন্স কাৰেকশ্যন বুলি ইউটিউবত মাৰিব আপোনালোকে ভিডিঅ'ছ পাব যোনটো ভিডিঅ'ত বেছি ভিউজ থাকে সেই ভিডিঅ'ছটো আপোনালোকে এবাৰ ক্লিক কৰি চাওক ভিডিঅ'টো এবাৰ চাওক খুব ভাল মেথডত বুজাই দিয়া থাকে আপোনালোকে এইবিলাক বস্তু এনেধৰণে কমপ্লিট কৰিব পাৰে ইউটিউবৰ পৰা তাৰপিছত আমাৰ আহিছে মেথছ বা আমি যোনটো কোৱান্টিটিভ এপ্টিটিউড বুলি কওঁ তাৰে খুব বেছি ইম্পৰ্টেণ্ট এভাৰেজ খুব বেছি ইম্পৰ্টেণ্ট ৰেচিঅ' এণ্ড প্ৰপৰ্চন খুব বেছি ইম্পৰ্টেণ্ট তাৰপাছত আপোনালোকৰ চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট খুব বেছি ইম্পৰ্টেণ্ট পাৰ্চেণ্টেজ ইম্পৰ্টেণ্ট প্ৰব্লেমছ অন ট্ৰেইনছ ইয়াৰে এটা কুৱেশ্যন আহিব ডেফিনেটলি প্ৰফিট এণ্ড লছ এটা কুৱেশ্যন ডেফিনেটলি আহিব টাইম এণ্ড ডিষ্টেঞ্চ এটা কুৱেশ্যন ডেফিনেটলি আহিব টাইম এণ্ড ৱৰ্ক এটা কুৱেশ্যন ডেফিনেটলি আহিব ৰেচিঅ' প্ৰপৰ্চন এটা কুৱেশ্যন ডেফিনেটলি আহিব গতিকে যিবিলাকে মেথছত মোৰ দৰে উইক আছিলে সেইবিলাকে এই কমন যিকেইটাৰ পৰা এটা কুৱেশ্যন ডেফিনেটলি অহাৰ চান্স থাকিব আৰু আহিবই এই বস্তুকেইটা যদি কমপ্লিট কৰি লয় আপোনালোকে 1 মাৰ্ক স্ক'ৰ কৰিব পাৰে ৰেচিঅ' এণ্ড প্ৰপৰ্চন কেতিয়াবা দুটা কুৱেশ্যন আহি যায় প্ৰব্লেমছ অন ট্ৰেইন দুটা কুৱেশ্যন আহি যায় প্ৰফিট লছ এটা কুৱেশ্যন টাইম এণ্ড ডিষ্টেঞ্চ এটা বা দুটা কুৱেশ্যন টাইম এণ্ড ৱৰ্ক এটা বা দুটা কুৱেশ্যন পাৰ্চেণ্টেজ গতিকে ইয়াৰে যদি আপোনালোকে 6-7টা টপিক ভাল ধৰণে ইউটিউবৰ পৰা কমপ্লিট কৰে দেন মেথছটো আপোনালোকে ওৱান ডে এক্সামৰ কাৰণে মোৰ দেন ইনাফ বুলি ভাবিব পাৰে যদিহে ৰেভিনিউ ডিপাৰ্টমেণ্ট বা এক্সাইজ ডিপাৰ্টমেণ্টৰ এক্সাম নহয় তাত মেথছ বেছিকৈ আহে গতিকে আপোনালোকে এক্সাম ৱাইজ মেথছটোত আপোনালোকে ভালকৈ ধ্যান দিব তাৰপাছত আকৌ নেক্সট আছে গতিকে এইখিনি আছিলে ছাব টপিক্স গতিকে
আমি টপিক ৱাইজ বা টপিকৰ সাব টপিকছ ৱাইজ কেনেধৰণে কমপ্লিট কৰিব পাৰোঁ বস্তুবিলাক কেনেধৰণে প্ৰিপাৰেশ্যন কৰাটো আমি উচিত এনেধৰণে প্ৰিপাৰেশ্যন কৰিলে কোনো এটা বস্তু ৰৈ নাযায় বুলি মই ভাবোঁ গতিকে আপোনালোকে এইবিলাক বস্তু নোট ডাউন কৰি ল'ব আৰু আপোনালোকক মই যিহেতু কৈছোঁৱেই যে আপোনালোকৰ পঢ়া টেবুলত বহাৰ আগত আপোনালোকৰ এইখিনি বস্তু আপোনালোকৰ হাতত থাকিব লাগিব চিলেবাছখন টাৰ্গেট অৰিয়েণ্টেড আপোনালোকৰ টাইম টেবুল এখন থাকিব লাগিব তাৰপিছত বুক লিষ্ট আপোনালোকৰ বুক লিষ্টখিনি আপোনালোকৰ হাতত থাকিব লাগিব আৰু সাব টপিক ৱাইজ সাব টপিকছখিনিৰ লিষ্ট এটা আপোনালোকৰ আগত থাকিব লাগিব আৰু সাব টপিকছ আপোনাৰ যোনটো কমপ্লিট হয় সেইটো টিক মাৰ্ক কৰি যাওক গতিকে প্ৰত্যেকটা টপিকৰ ওপৰত MCQ প্ৰিপেয়াৰ কৰক প্ৰত্যেকটা টপিক কিতাপৰ পৰা ভালকৈ পঢ়ক এনেধৰণে কমপ্লিট কৰিলে আপোনালোকে নিশ্চয় সফল হ'ব বুলি মই ভাবোঁ আৰু লগতে আপোনালোকৰ কাৰণে তাৰপাছত আপোনালোকে কি কৰিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ইউটিউবৰ পৰা কুৱেশ্যন এটেম্প্ট কৰক ইণ্ডাছ ভেলী চিভিলাইজেশ্যন যদি প্ৰিপেয়াৰ কৰিছে ইউটিউবৰ পৰা আপোনালোকে জাষ্ট MCQ প্ৰিপেয়াৰ কৰক 500টা 1000টা যিমানটা MCQ পাৰে এটেম্প্ট কৰক তাৰপিছত প্ৰিপেয়াৰ MCQs ৰিভাইজ আপোনালোকে উইকলি পঢ়ি যোৱা বস্তুখিনি এবাৰ ৰিভাইজ কৰিব গতিকে এনেধৰণে যদি প্ৰিপেৰেশ্যন কৰে তেতিয়াহ'লে মই ভাবোঁ আপোনালোকে নিশ্চয় সফল হ'ব আৰু এইটো আছিলে এটা ডিটেইল প্লেন যিখিনি মই ভাবোঁ আপোনালোকৰ ভাবে যদি ইউজফুল অলপ হ'লেও কণ্টেণ্ট দিব পাৰোঁ তাৰ বাবে কিছু ব্যস্ততাৰ মাজতো আপোনালোকৰ বাবে চেষ্টা কৰিছোঁ গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ নিজৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব গতিকে এইটো আছিলে মই যিখিনি পাৰোঁ ভালধৰণে এটা ডিটেইল প্লেন আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ এনেধৰণে আপোনালোকৰ প্ৰিপেৰেশ্যন কৰিলে সফল হোৱাৰ আশা খুব বেছি গতিকে মোৰ ফালৰ পৰা আপোনালোকক বেষ্ট অফ লাক ডু ইয়ৰ বেষ্ট ধন্যবাদ থেংক ইউ আপোনালোকক মই যিহেতু কিতাপৰ লিষ্টটো দিম বুলি কৈছিলোঁ গতিকে এইখন আছে আমাৰ আছাম ইয়াৰ বুক 2021 যিখন আমাৰ ৰোহিণী কুমাৰ বৰুৱা এইখন আপোনালোকে ল'ব পাৰে এইখন লৈ আপোনালোকে যদি ইংলিছ মিডিয়ামত আপোনালোকৰ অসুবিধা হয় আপোনালোকে অসমীয়া মিডিয়ামৰ কাৰণে এইখন ল'ব পাৰে যোনটো শান্তনু কৌশিক বৰুৱা এই ইয়াৰ বুকখন খুব বেছি ভাল বা এইখন ইয়াৰ বুকো ল'ব পাৰে গতিকে আপোনালোকে ইংলিছৰ এইখন নহ'লে এইখন দুখনৰ এখন ল'ব পাৰে আৰু যদি ইংলিছ মিডিয়ামত অলপ প্ৰব্লেম আছে আপোনালোকে এই অসমীয়া মিডিয়ামৰখন ল'ব পাৰে লগতে এই ইয়াৰ বুকখনৰ লগত আপোনালোকে কম্পাইল কৰি পিনে ষ্টাডি কৰিব এইখন কিতাপ এন ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ এই কিতাপখন খুব বেছি দৰকাৰী অসম স্পেচিফিক্সৰ কাৰণে লগতে আপোনালোকে জিকেৰ কাৰণে এই জেনেৰেল নলেজ আৰিহান পাব্লিকেশ্যনৰ এইখন বুক ইউজ কৰিব পাৰে 2021ৰ লেটেষ্ট পাব্লিকেশ্যনটো ল'ব তাৰপাছত বা এইখনৰ সলনি আপোনালোকে এইখন লুচেন জিকেৰ বুক লিষ্টখন আপোনালোকে ফ'ল' কৰিব পাৰে জিকেৰ কাৰণে গতিকে ধন্যবাদ থেংকছ ফৰ ৱাচিং